বন্ধুসকল হেঁপাহৰ ৰঙালী বিহুটি আহিয়েই পালেহি ৰঙালীৰ বাবে ব্যাপক প্ৰস্তুতি সমগ্ৰ অসমৰ শিল্পী প্ৰতিগৰাকী শিল্পীয়ে বৰ্তমান সাজু হৈ পৰিছে বহাগৰ মঞ্চত গীত পৰিৱেশনৰ বাবে এইবাৰ কোনগৰাকী শিল্পীয়ে কিমান ল'ব মাননি ইতিমধ্যে সকলো শিল্পীৰ মঞ্চ পৰিৱেশনৰ বাবে বুকিংও আৰম্ভ হৈছে এইবাৰ এখন বিহু মঞ্চত কোনে ল'ব কিমান মাননি সেই বিষয়ে জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব সকল জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে ল'ব 2ৰ পৰা 2.5 লাখ টকা ৰিদীপ ৰংকিতে ল'ব 2ৰ পৰা 2.5 লাখ টকা নাহিদ আফৰিনে ল'ব 3ৰ পৰা 4.5 লাখ টকা সান্নিধ্য ভূঞাই ল'ব 2ৰ পৰা 3 লাখ টকা শংকুৰাজ কোঁৱৰে ল'ব 1.5 লাখৰ পৰা 3 লাখ টকা সুভাষনা দত্তই ল'ব 2ৰ পৰা 4 লাখ টকা নীলোৎপল বৰাই ল'ব 2.5ৰ পৰা 3.5 লাখ টকা বিপিন চাওডাঙে ল'ব 2.5ৰ পৰা 3 লাখ টকা ৰিচা ভৰদ্বাজে ল'ব 2ৰ পৰা 3 লাখ টকা ৰিকু কাশ্যপে ল'ব 2.5 লাখৰ পৰা 3.5 লাখ টকা প্ৰাণদীপে ল'ব 3ৰ পৰা 4 লাখ টকা মন্তুমণি শইকীয়াই ল'ব 2.5ৰ পৰা 4 লাখ টকা কুসুম কৈলাশে ল'ব 3.5 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত দীপ্তিনা ডেকাই ল'ব 3ৰ পৰা 4 লাখ টকা জুবলি বৰুৱাই ল'ব 3ৰ পৰা 4 লাখ টকা প্ৰিয়ংকা ভৰালীয়ে ল'ব 2ৰ পৰা 3.5 লাখ টকা আচুৰ্য বৰপাত্ৰই ল'ব 4ৰ পৰা 6 লাখ টকা নীল আকাশে ল'ব 5ৰ পৰা 6 লাখ টকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পাপন মহন্তই তেওঁলোকৰ নিজৰ মাননি নিৰ্ধাৰণ কৰিছে অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ল'ব 7ৰ পৰা 15 লাখ টকাৰ ভিতৰত আৰু জনপ্ৰিয় কণ্ঠশিল্পী পাপন মহন্তই ল'ব 10ৰ পৰা 15 লাখ টকাৰ ভিতৰত বন্ধু-বান্ধৱীসকল এনেদৰে বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে প্ৰত্যেকগৰাকী জনপ্ৰিয় শিল্পীয়ে নিৰ্ধাৰণ কৰিছে তেওঁলোকৰ নিজা মাননি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তলত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব ধন্যবাদ